আজি মই অসম চৰকাৰৰ পৰা যোৱা এই মাহৰে মানে 5 তাৰিখে নতুনকৈ আকৌ দুটা ৰাস্তা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেপৰ পৰা মই খুজি ল'লোঁ। আমাৰ SOPT ফাণ্ডত এতিয়া মুখ্যমন্ত্ৰী প্ৰকল্প নিৰ্মাণ আঁচনি হিচাপে তেখেতে আমাৰ প্ৰথম পকেৰাগ্ৰাম টু চেৰপাংগুৰি ৰোডৰ পৰা চিঙিমাৰিলৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাৰো এটা চেংচন তেখেতে দিলে। আৰু আমাৰ গোসাইগাঁও চাব ডিভিজনৰ অন্তৰ্গত আমাৰ গোৱাবাৰী গাঁৱৰ পৰা নালুবস্তিলৈকে যোৱা যিটো ৰাস্তা 1 কিলোমিটাৰ 620 মিটাৰ দীঘলৰ এটা ৰাস্তা, সেই ৰাস্তাৰো চেংচন একেলগে তেখেতে দি দিলে এই যোৱা 5 তাৰিখে। আৰু ইয়াৰে নিৰ্মাণ কাৰ্য অচিৰে আৰম্ভ হ'ব। ইয়াৰ কাৰণে আজি আধাৰশিলা স্থাপনৰ কাৰণে কাৰ্যসূচী আমি ল'লোঁ। ইয়াৰ লগতে আমি এই অঞ্চলবিলাকত ক'বলৈ গ'লে গোমা সমষ্টিৰ অধীনত কমচে কম মই এই বছৰত অতি কমেও 10টামান ৰাস্তা নতুনকৈ বনাবৰ কাৰণে মই মানে চেংচনটো আনি দিব পাৰিছোঁ। আৰু এই অঞ্চলৰ যিবিলাক মেইন আমাৰ কমিউনিকেশ্যনৰ কাৰণে অসুবিধা আছিলে, ৰাস্তা হিচাপে খুব বেয়া আছিলে, এইবিলাক ৰাস্তা প্ৰায় ক'বলৈ গ'লে বেছিভাগ এতিয়া ভাল হ'ব। আৰু বাকী থকা যিবিলাক আকৌ বনাব লগা ৰাস্তা আছে, এই ৰাস্তাবিলাকৰ নিৰ্মাণৰ কাৰণে চলিত যিটো মানে বিত্তীয় বছৰ এই মাহৰ যিটো শেষ হ'ব, আমাৰ নতুন 2024-25 চনৰ যিবিলাক আমাৰ ফাইনেন্সিয়েল ইয়াৰ আহি আছে, এই সময়ত মই আকৌ অসম চৰকাৰৰ পৰা ভালেখিনি ৰাস্তা নতুনকৈ বনাবৰ কাৰণে আনিবলৈ মই চেষ্টা কৰিম। আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলতে মই ক'বলৈ গ'লে আমাৰ ৰিপেয়াৰিঙৰ বহুখিনি কাম কৰিব লগা আছে, যিবিলাক PWD অলৰেডি ৰাস্তা পকীকৰণ কৰা হৈছিলে, কিন্তু অৱস্থাবিলাক এতিয়া ভাঙি চিঙি প্ৰায় জৰাজীৰ্ণ অৱস্থাত আছে, মানুহবিলাকে অসুবিধা পাই আছে, যাৰ কাৰণে সেইবিলাক আকৌ পুনৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰৰ যিটো আঁচনি এই বছৰ লোৱা হ'ব, অহা বিত্তীয় বছৰ আমাৰ ইলেকশ্যনৰ পাছত যিটো লাগু হ'ব, তাৰ আণ্ডাৰতে আকৌ আনিবৰ কাৰণে মই চেষ্টা কৰিম। ভালেখিনি কৰিব লগা আছে। সমষ্টি এতিয়া আমাৰ যিহেতু চৰকাৰ নাই, BPFৰ চৰকাৰ থাকিলেহেঁতেন আমি ভালকৈ কামখিনি কৰিব পাৰিলেহেঁতেন, কিন্তু এতিয়া আমাৰ হাতত চৰকাৰ নাই, বিৰোধী দল UPPLৰ নেতৃত্বৰ চৰকাৰ আছে। তেওঁলোকে BTC অঞ্চলৰ ৰাস্তাবিলাকৰ যোগাযোগৰ ব্যৱস্থা উন্নত কৰিব পাৰিব লাগিছিল, আঁচনিবিলাক তেখেতসকলে ৰূপায়ণ কৰিব পাৰিব লাগিছিল, কিন্তু যেনেকুৱা ধৰণৰ উন্নতিৰ কাম যোৱা 15টা বছৰত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে চিফ হিচাপে BTCখন চলাইছিলে, এই সময়ত আমাৰ উন্নতিটো আমি দেখা পাইছিলোঁ। এই ধৰণৰ উন্নতি আজি যোগাযোগৰ ব্যৱস্থাটো ঠিক কৰিবৰ কাৰণে আমাৰ অঞ্চলত আমি দেখা নাপালোঁ। ময়ো এতিয়া খুব অসহায় হৈ আছোঁ, কাৰণ BTCত আমাৰ চৰকাৰ নথকাৰ কাৰণে MCLA যদিও বা আছে, ৰবীন্দ্ৰ কুমাৰ ব্ৰহ্ম গোমা সমষ্টিৰ MCLA তেওঁ হয়, আমাৰ দলৰ হয়, কিন্তু অন্যায়ভাৱে অগণতান্ত্ৰিকভাৱে এজন নিৰ্বাচিত আমাৰ প্ৰতিনিধিবিলাকক আজি দল সংগঠনৰ কথা তেখেতসকলে বাছ বিচাৰ নকৰাকৈ চবকে উন্নয়নৰ কাম কৰিবৰ কাৰণে সা সুবিধাখিনি দিব পাৰিব লাগিছিল, বা দিয়াৰ এটা নীতি গ্ৰহণ কৰি কাম কৰিব পাৰিব লাগিছিল। সেইটো নকৰি পেলাই তেখেতসকলে আমাৰ বিৰোধী দল বুলি আমাক যিহেতু কয়, BPFৰ MCLA সকলক একো সুযোগ সুবিধা নিদিলে। বৈষম্য নীতিৰে তেওঁলোকে উন্নয়নৰ কাম কাজৰ পৰা আজি বঞ্চিত কৰি ৰখাটো এইটো অন্যায় হৈছে, অগণতান্ত্ৰিক হৈছে আৰু অসাংবিধানিক এটা নীতি বুলি আমি ক'ব লাগিব। BTC অঞ্চলবাসী ৰাইজে চৰকাৰৰ লগত থাকাই হওক, চৰকাৰৰ লগত নাথাকাই হওক, চবেই BTCৰ নাগৰিক হয়। আৰু BTC যোনে চৰকাৰ চলাব, এই চৰকাৰখনৰে চবৰে নাগৰিক হয়, চবৰে প্ৰজা হয়। গতিকে ৰজাৰ ধৰ্ম পালন কৰিব লাগিব, ৰাজ ধৰ্ম পালন কৰি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনবোৰৰ, এই বিৰোধী হওক শাসকীয় দলৰে হওক, চবৰ কাৰণে চবতে প্ৰত্যেকটো অঞ্চলতে কাম কৰিব লাগে, উন্নয়নটো আনিব লাগে। আৰু ক'তবা উন্নতি হ'ব, ক'তবা উন্নতি নহ'ব, ক'তবা কাম কৰিব, ক'তবা কাম নকৰিব, এনেকুৱা ধৰণৰ যদি হয়, তেতিয়া কি হ'ব যে মানুহবিলাকৰ মাজত এটা ইমবেলেঞ্চ, এটা ফিলিংছটো আহি যাব। আৰু এই হাইম যদি হেৰুৱাই যায় আমাৰ সমাজৰ মাজত, তেতিয়া ইয়াতে অসন্তুষ্ট সৃষ্টি হয়। আৰু অসন্তুষ্টই পিছত কি হয় যে এটা সংগ্ৰামৰ এটা হেৰিটো এই অধ্যায় মানুহবিলাকৰ মাজত আহি যায়। গতিকে আমি যিহেতু শান্তি নিৰাপত্তা চবৰে লগত একেলগে মিলিজুলিৰে থকাটো সদায় বিচাৰোঁ। ইয়াত আন্দোলন একো নহওক, ইয়াত উন্নতি হওক আৰু উন্নতিৰ কাৰণে শান্তি পৰিৱেশ আহক। ইয়াৰ কাৰণে
আমি চৰকাৰ চলোৱা মানুহবিলাকে নজৰ ৰাখিব লাগিব কাকো বঞ্চিত কৰি নাৰাখি BTC অঞ্চল আমাৰ অঞ্চল BTCৰ নাগৰিক আমাৰ নাগৰিক আৰু BTCৰ কাৰণে নাগৰিকৰ কাৰণে কাম কৰাটো আমাৰ দায়িত্ব কৰ্তব্য বুলি ভাবি পেলাই তেওঁলোকে য'ত জনপ্ৰতিনিধি যিবিলাকৰ দলৰ পৰা আছিল সেই দলটো কোনটো দলৰ হয় সেইবিলাক নাচাই পেলাই তেখেতসকলকো কাম কৰিবলৈ সুবিধা দিব পাৰিব লাগিছিল সেই নীতিটো গ্ৰহণ কৰিব লাগিছিল আৰু সেইটো নীতিৰ অভাৱৰ কাৰণে আজি বিৰোধী দল থকা সমষ্টিবিলাকত তেওঁলোকে উন্নতিৰ একো পুঁজি দিয়া নাই আৰু যাৰ কাৰণে আজি গোমা সমষ্টিৰ আমাৰ MCLA ডাঙৰীয়াই কাম কৰাৰ যথেষ্ট ইচ্ছাশক্তি থকা স্বত্তেও সুবিধা নোপোৱাত তেখেতে কাম কৰাত অসুবিধা হৈ আছে আৰু এই অসুবিধাটো আৰু তেখেতে সমস্যাত যিটো পৰিছে এই অসুবিধা সমস্যাৰ পৰা তেখেতক উদ্ধাৰ কৰাটো মোৰ দায়িত্ব হয় মোৰ কৰ্তব্য হয় ইয়াৰ কাৰণে মই তেখেতৰ সমষ্টিত ভালেখিনি আঁচনি ৰাস্তা নতুনকৈ নিৰ্মাণৰ কাৰণে মই অলৰেডি দিছোঁ আৰু বনাই আছে ভাল হৈ আছে মই এই গোটেইখিনি মেকআপ কৰি আছোঁ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ আশীৰ্বাদ কৃপা তেখেতৰ যিটো সহযোগ আৰু তেখেতৰ মোৰ প্ৰতি যিটো সহানুভূতি মোৰ প্ৰতি যিটো মৰম ইয়াৰ কাৰণে আজি সফলভাৱে এইখিনি কামটো কৰিব পাৰিছোঁ স্যাৰ কিন্তু বৰ্তমান আজি শান্তি ঘূৰি অহাটো তেখেতসকলে নিজৰ কৃতিত্ব বুলি দাবী কৰি লোৱাটো অনুচিত BTC অঞ্চলৰ ৰাজ্যৰ সব জাতি জনগোষ্ঠীৰ সবৰে যৌথ প্ৰচেষ্টাত ভাৰত চৰকাৰৰ লগত অসম চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি এই অঞ্চলৰ যিটো ৰাজনৈতিক সমস্যা আছিলে ৰাজনৈতিক দাবী ছেপাৰেট ষ্টেট ডিমাণ্ডৰ যিটো দাবী এই দাবীটো লৈ পেলাই যিটো আন্দোলন কৰিছিলে এই আন্দোলনৰ পৰিসমাপ্তি ঘটাবৰ কাৰণে আৰু এটা চুক্তিৰ দ্বাৰা দি এই অঞ্চলৰ স্থায়ীভাৱে এটা অস্ত্ৰমুক্ত অঞ্চল বা মানে সমাজ গঢ়ি তুলিবৰ কাৰণে অঞ্চলবাসী ৰাইজে বহু দিনৰ পৰাই চেষ্টা চলাই আহিছিল ভাৰত চৰকাৰক আমি অসম চৰকাৰক বাৰে মানে আহ্বান জনাই আহিছিলোঁ তেওঁলোকৰ ওচৰত দাবী জনাই আহিছিলোঁ আৰু এই ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আজি ভাৰত চৰকাৰ অসম চৰকাৰে এটা চুক্তিৰ দ্বাৰা দি যিসকল অস্ত্ৰধাৰী সংগঠন এই অস্ত্ৰধাৰী সংগঠনসমূহৰ লগত চুক্তি কৰি পেলাই তেখেতসকলে অস্ত্ৰ ত্যাগ কৰিলে